হেল্ল' দেহা, তুমি ইমান দিনে কিয় ফোন কৰা নাই? তোমাৰ অবিহনে মই কেনেকৈ আছোঁ তুমি জানো জানা? মই তোমাক কিমান মিছ কৰি আছোঁ। তোমাৰ অবিহনে মই এটা দিন পাৰ কৰিবলৈ কিমান মোৰ কষ্ট হৈছে জানা তুমি? ৰাতি টোপনি নাই, খাবলৈ ভোক লগা নাই, অকল তোমাৰ কথাকে মই চিন্তা কৰি থাকোঁ। তুমি কিয় ফোন কৰা নাই? তই ইয়াত যে কলেজ নাযাওঁ নেকি? এই আজি নাযাওঁ। বহুত দিনৰ মূৰত মোৰ গাৰ্লফ্ৰেণ্ডজনীয়ে ফোন কৰিছে। তই জানই দেখোন তাইৰ কাৰণে মই কিমান পাগল। আৰু তাই ফোন কৰিছে, মই কথা নপতাকৈ কেনেকৈ থাকোঁ। আজি কলেজ নাযাওঁ দে। এইডাল যাওঁ। ঐ মোৰ প্ৰেজেণ্টটো দি দিবি দেই। হ'ব হ'ব। তই প্ৰেজেণ্টটো দি হ'ব দিবি। বাৰু দে, দি দিম। নাপাহৰিবি, দি দিবি হ'ব দেই। হ'ব, দি দিম। দিবি। অ' বৰ্তা, তাই ওলালে নে বাৰু? তই আহিলি? অঁ এই গুণ মোৰ নাহিলে দেখোন। হ'ল নে বাৰু তোৰ? হৈছে আৰু ৰ গৈছো। এৰা আমাৰ এই স্কুল অহা যোৱাত বৰ দিগদাৰ হয়। সেইবাবে আমাৰ এইকো চাইকেল এখন লৈ দিওঁ বুলি ভাবিছোঁ, বুজিছ মোন? হে চাইকেল? তাই চাইকেল চলাব জানে জানো? অকলে গৈ তাই ক'ৰবাত পৰিবগৈহে। দৰকাৰ হ'লে মই আছোঁ নহয়। তইও ঠিকেই কৈছোঁ বাৰু কথাটো। দেউতা যাওঁ দেই, ৰখা। অঁ যা। বল এই বেগটো ল। দে বল দেৰি হ'ব। বৰ্তা ৰখক দেই। বৰমা যাওঁ। যা ভালকে যাবি দেই তহঁত দুটা। অঁ এইজনীয়ে হৈছে মোৰ গুণ, মোৰ সকলো। তাইক মই সৰুৰে পৰা ভাল পাওঁ, কিন্তু আজিলৈকে ক'বহে পৰা নাই। মই জানো তাই মোক ভাল পায়। দে বেগটো দে। ঐ শুন, কি হ'ল ক? দেৰি হৈছে। এইটো ল। হ'ব দে যাওঁ। ঐ তই কেতিয়াৰ পৰা ইয়াত ৰৈ আছ? বল। বল। তই যে ইমান সোনকালে আহি ৰৈ থাকহি, কলেজত ক্লাছ নহয় নি? এই আমাৰ কলেজত যেতিয়া তেতিয়াই গুচি আহিব পাৰি অ'। হয় নেকি? হয় আকৌ। দে বেগটো দে, উঠ। বল যাওঁ, দেৰি হ'ব ন। বল। ল। ঐ ছোৱালী শুন, আজি আবেলি ওলাই যাবি নেকি? কলৈ? যাম আৰু এফালে। ঠিক আছে। ঠিক আছে দে, যা। আবে মানুহবোৰে ইমান ধুনীয়া ধুনীয়া জেগা, পৰ্বত, পাহাৰ, সাগৰৰ পাৰত ফুৰিবলৈ যায়। মইনো কেতিয়া যাব পাৰিম? যা কাকডোঙা নদী পাৰলৈকে যা, তাতে গৈ জাপ মাৰি দেগে। সকলো সপোন পূৰ কৰিব পাৰি, যদিহে ভাল লগা মানুহবোৰ লগত থাকে। সেই লেকচাৰ মাৰিবলৈ বাদ দে। এইজনী ঠাণ্ডা আনিবলৈ গৈ এতিয়ালৈকে অহা নাই যে। ঐ এইজনী আহিলে, খকুৱাজনী। ঐ দে মই খাই লওঁ। ঐ
গোটেইখন তিয়াই দিলি খাবলৈ পাবি নহয় কেলে থাপ কি যে মাৰি কৰ লৈছ? নহয় তহঁত খাব নোখোৱা নিচিনা তহঁত যাওঁ দেই খাবলৈ পাবি নহয় কেলে এনেকৈ গাত পেলাই দিব লাগে পেলাম বুলি পেলোৱা নাই নহয় চাওঁ চাওঁ তই কেলেনো চফা কৰি দিব লাগে তাই পাৰিব নহয় চফা চাওঁ কৰিব চাওঁ মই দিওঁ চাওঁ হে কৰিব দেচোন মুনিনো মোৰ চাকৰৰ নিচিনাই অ' ৰাণী ক'ত যাওঁ তোৰ ওচৰলৈকে আহিছিলোঁ হে ৰ তেনেহ'লে তোৰ এখন আনিছোঁ ৰ বহ কচোন বাৰু কিয় আহিছিলি মই দোকানলৈ আহিছিলোঁ তোক দেখি সোমাই দিলোঁ তই আৰু এনেকৈ কিমান দিন থাকিবি কচোন মোক কিহৰ কথা কৈছ তই গুণৰ কথা কৈছোঁ তাই তোক কালি চাকৰ বুলি কৈছে তোৰ বেয়া লগা নাইনে তাই সৰু ছোৱালীও তাই একো নাজানে যি টি কয় তই তাইক সৰুৰ পৰা ভাল পোৱা বুলি আমি চবেই জানো কিন্তু তাই কিয় নুবুজে তোৰ ভাল পোৱা তয়ো তাইক কৈ নিদিয় তাইও বুজি নাপায় এনেকৈ কেনেকৈ হ'ব বুজিব আৰু নুবুজিলেও মই তাইক বুজাম তাই সৰু হৈ আছে এতিয়া আৰু অলপ ডাঙৰ হৈ লওকচোন এতিয়া তাই মেট্ৰিক পৰীক্ষাও ওচৰ চাপিছেহি আৰু মই সেইবোৰ কৈ তাইৰ পঢ়া নষ্ট নকৰোঁ আৰু তাইনো ক'ত যাব ক'লৈকো নাযায় সৰুৰ পৰা মোৰ লগত আছে আৰু সদায় মোৰ লগত থাকিব সৰু ছোৱালী কৈ থাকোঁতে তাই তোৰ পৰা আনৰ হৈ যাব তই গমকে নাপাবি তই চিন্তা নকৰিবি ৰাণী গুণ সদায় মোৰ হয় আৰু মোৰে হৈ থাকিব সেয়া ভগৱানো সলাব নোৱাৰে হ'ব বাৰু তই যি কৰ কৰ মই যাওঁ এতিয়া বৰ্তা ক'ত যায় এই বজাৰৰ পৰা আহোঁগৈ এই আমাৰ এই ফাৰ্ষ্ট ডিভিজন পালে নহয় তই গমেই নাপাৱ নেকি কি কোনে ফাৰ্ষ্ট ডিভিজন পালে অঁ সেইটো কাৰণে মই বজাৰলৈ যাওঁ আকৌ মিঠাই আনিবলৈ হে কোনে ফাৰ্ষ্ট ডিভিজন পালে হ'ব হ'ব আপুনি যাওক মই অঁ তালৈকে যাওঁ ঠিক আছে তেনেহ'লে অঁ যা যা অ' গুণ গুণ মই জানিছিলোঁ তই এদিন মা দেউতাৰ নাম উজলাবি বুলি অ মুন আহ বহিচোন অঁ ঠিক আছে আহ বহ মুন অঁ তামোল এখনকে খা অঁ ঠিক আছে তাকে বৰমা তাইক এতিয়া ক'ত পঢ়াম বুলি ভাবিছে তাকে আমাৰ ইয়াতো ভাল কলেজ এখন নায়েই উম, তাকে ভাবিছো চহৰলৈকে পঠিয়াও নেকি তাত পঢ়ি শুনি কিবা এটা ভাল শিক্ষা পায়ে নেকি কিবা ভাল মানুহ হয়ে নেকি নে তই কি ক মুন অঁ ভালেই হ'ব ভাল অ' মা টাউনত পঢ়ি সঁচাকৈ ভালেই লাগিব ন অ অ' মোৰে কনে অ' মুন ক'ত যা ৰচোন কি হ'ল ক মুন তোৰ 12 বাজিল নেকি কোন হেনো চহৰলৈ পঢ়িবলৈ যাব তাই তাত বহুত মানুহ লগ পাব কেনেকুৱা মানুহ বা লগ পায় তাই তাত তোতকৈ ভাল মানুহ লগ পাব পাৰে কাৰ কেতিয়া মন সলনি হয় কোনেও নাজানে নহয় গুণ তেনেকুৱা নহয় তই মোৰ মূৰটো এনেই চুবাই নাথাক হ'ব কি হ'ল একো নাই কোৱা যে তোৰ বেয়া লগা নাই নি মই যামগে নাই লগা কিয়নো লাগিব আৰু বৰ্তাহঁতে তোৰ বস্তুবোৰ তোৰ ৰুমত থৈ আহিছে তই তাত চিজিল কৰি ল'বি হ'ব আৰু এটা কথা তোক তাত কোনে থৈ আহিবগৈ দেউতাই অজিত খুৰা গাড়ীখন ঠিক কৰি দিছে নিবলৈ আহি আছে চাগে অঁ সেয়া পালেহি চাগে ব'ল হ'ব দে মই যাওঁ ঐ শুন ক তই গ'লেগৈ মই কেনেকৈ থাকিম তোৰ অবিহনে তই নাযাবিচোন কি হ'ল জল্দি ক হ'ব দে ভালকৈ থাকিবি হ'ব দে যাওঁ
প্ৰীতি এনেকৈ য'তে ত'তে চিগেট খাই নাথাকিবা হাই প্ৰীতি হাই আদি কলেজ ছুটি হ'ল নেকি হ'ল হাই মোৰ নাম আদিত্য হাই মোৰ নাম গুণগুণ ঐ আদিত্য অঁ তুমি ঘৰৰ ফালে যাবা নেকি যদি যোৱা একো লৈ যাবাচোন লগতে মই মানে এফালে যাম অঁ মই ঘৰৰ ফালে যাওঁ তাই মোৰ লগত যাব পাৰিব গুণ তুমি ইয়াৰ লগতে গুচি যাবা মই অঁ হ'ব বাৰু মই থৈ আহিমগৈ গুণ যাবা দেই ঠিক আছে বাই 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 তুমি প্ৰীতি ৰুমত একেলগে থাকা ন ব'লা কফিকে খাবলৈ যাওঁ নাই নাযাওঁ তেন্তে তুমি ইভিনিঙতে ওলোৱা চাই লওঁ চাই লওঁ কি ওলাবা আৰু কিন্তু প্ৰীতিক লগত লৈ নাহিবা আৰু কি আদিয়ে মাতিছে কফি খাবৰ কাৰণে ৱাহ যোৱা যোৱা তাৰ কাৰণে বহুত ছোৱালী মৰি থাকে তুমি লাকি যাওঁ নেকি সঁচাকে যোৱা আকৌ গুণ তুমি এইবোৰ কি পিন্ধিছা কাপোৰ বিয়া খাবলৈ নোযোৱা নহয় কিবা ভাল ড্ৰেছ জিন্স টপ সেইবোৰ পিন্ধা আকৌ মোৰ ওচৰত এনেকুৱা কাপোৰ নাই নহয় মোৰ ওচৰত আছে নহয় মই আছোঁ যেতিয়া কিহৰ টেনশ্যন ৱাও এনেকুৱাহে পিন্ধে ডেটত গ'লে এস্থেটিক লাগিব বেছি গাত লাগি আছে নেকি বাৰু নাই লগা যোৱা এতিয়া কিবা প্ৰব্লেম হ'লে মোক ফোন কৰি দিবা বাই বাই হাই হাই ৱাও ধুনীয়া লাগিছে তোমাক থেংক ইউ কফি অৰ্ডাৰ দিয়া আছে আহিব এতিয়া ঠিক আছে মৰমবোৰ বাঢ়িছে সপোনে দি থকক আৱৰি ধৰিছে মৰমে মৰম বিচাৰি ফুৰিছে অনুভৱে হৃদয়ক আশাৰ ৰং সিঁচিছে ঐ অঁ জানা নাই মই বেটিয়নী স্কুলত চকীদাৰ চাকৰি পালোঁ নহয় বৰ ভাল কথা দেখোন পিছে তই গুণক খবৰটো দিলি নাই নাই দিয়া দি দে আকৌ বহুত ভাল পাব খবৰটো পাই দে অঁ মই দি দিওঁগৈ তাইক খবৰটো যা 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 গুণ তোমাৰ ফোন আহিছে কোন হয় চোৱাচোন মুন কাটি দিয়া কাটি দিছে যে তাই আকৌ এবাৰ কৰোঁ ৰ তাই চাগে কলেজত বিজি আছে বাদ দে পিছতে কৰিম আৰু দে হেল্ল' কি কৰিছা ভাত খালা নেকি ভাত খালোঁ আজি বহুত ভাল লাগিল ভাল লাগিল আজি তোমাৰো ভাল লাগিলে ন মোৰো বহুত ভাল লাগিলে তোমাক লগ পাই আকৌ এদিন লগ পাম আকৌ লগ পাম দিয়া
তাইলে বহুত মনত পৰিছে কল এটাকে কৰোঁ আৰু খবৰটো দি দিওঁ তাইক ভাল পাব কি হ'ল তাই কালিৰ পৰা ফোন কৰি আছোঁ ৰিচিভ কৰা নাই যে হেল্ল' হেল্ল' গুণ তই ৰুমতে আছ নহয় বৰমায়ে বস্তু কেইটামান দি পঠিয়াইছে তোলৈ মই তাত নাই নহয় মই তাৰ পৰা গুচি আহিলোঁ মানে বেলেগ এটা জেগালৈ আহিলোঁ এটা কাম কৰ তই প্ৰীতিক দি থৈ গুচি যা হ'ব দে কোন হয় এই মোৰ গাঁৱৰে লগৰ এটা মায়ে কিবা বস্তু দি পঠিয়াইছে সেইটোকে দিব আহিছে গাঁৱৰ লগৰ তোমাৰ ল'ৰাৰ লগৰ আৰু কিমান নাথাকে সি তোমাৰ ইমান ভাল লগৰ নে তোমাক বস্তু দিব আহিছে মানে সেইটো কথা নহয় মই গম পাওঁ তোমালোকৰ নিচিনা ছোৱালীবোৰৰ কথা দেখাত বহুত ভদ্ৰ কিন্তু ভিতৰি তুমি কি কৈ আছা এইবোৰ সঁচা কথা মোৰ লগত যদি থাকিবলৈ মন আছে তোমাৰ এতিয়াই ব্লক কৰা আৰু ফ্ৰেণ্ডশ্বিপ ইয়াতে শেষ কৰা তোমালোকৰ আৰু যদি নোৱাৰা দেন বাই ৰ'বা মই ব্লক কৰিছোঁ ৰ'বা এইটো চোৱা ইমান খং নকৰিবাচোন তুমি যি কোৱা মই তাকেই শুনিম কাৰণ মই তোমাক হেৰুৱাব নিবিচাৰোঁ মোৰ কথা চব শুনিবা মোৰ লগত ৰুমলৈ যাব পাৰিবা কি হ'ল নুশুনা হ'ব নুশুনা যদি বাই আৰু শুনিম তেনেহ'লে ব'লা তাইলে ফোন এটাকে কৰোঁ আপুনি ডায়াল কৰা নম্বৰটো বিজি আকৌ এবাৰ কৰোঁ আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি কিছু আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে হেই ইমান বিজি পাওঁ ধেইত মইনো ক'ত বিজি থাকোঁ এনে নকবি তোৰ বাহিৰে আছেনো মোৰ কোন হ'ব ফোনটো ৰাখচোন আহিলা আহিলোঁ উঠা ব'লা ঐ মূল অঁ তই যে ঘৰত নাথাকি ক'ত থাকিবি হয় কেলে গুণ ঘৰলৈ আহিছে বুলি তই নাজান নেকি কি গুণ ঘৰ আহিছে অঁ ৰাতিপুৱাই পাৰে তাই মোক খবৰ চবৰ দিয়া নাই যে এই নাজানো নহয় যাওঁ ব'ল বল গুণ তই কেতিয়া আহিলি
মই যেতিয়াই আহোঁ তই মোৰ লগত এনেকৈ লাগি নাথাকিবি, মই ভাল নাপাওঁ। লাগি থকা মানে? তই ইমান দিনৰ মূৰত ঘৰ আহিছ, তোৰ খবৰটো নলৈ মই লাগি থকা হ'ল। তই তালৈ গৈ এনেকৈ সলনি হ'বি বুলি মই কেতিয়াও ভবা নাছিলোঁ গুণ। অঁ, মই সলনি হ'লোঁ। আৰু এটা কথা শুনি ল, মোৰ বয়ফ্ৰেণ্ড আছে, ভালকৈ জানি ল। আৰু সি ল'ৰাৰ লগত লাগি থাকিলে বেয়া পায়, সেইকাৰণে তোক মই কৈ দিলোঁ তই মোৰ লগত লাগি নাথাকিবি। আৰু তই মোৰ কোনো নহয়, বুজিছ? বয়ফ্ৰেণ্ড? কোন? যোনেই নহওক, তোক কৈ থাকিবলৈ মোৰ কোনো দৰকাৰ পৰা নাই। গৈ যাওঁ। গুণ? বল যাওঁ। অঁ ব'ল। জেগাটো চোৱা ইমান ধুনীয়া, চোৱাচোন চোৱা। বহুত ধুনীয়া। তোমাক এদিন এইটো জেগালৈ মই লৈ যাম হা। অঁ যাম হা। এইটো জেগা ভাল লাগিছে ন? ভাল লাগিছে। ৰখা ৰখা, এজনী কোন হয়? এইজনী মোৰ লগৰ হয়। লগৰ হয় যদি ইমান চিপকি চিপকি কিয় ফটো মাৰিছ? চাওঁ হোৱাটছএপটো খোল। গুণগুণ হয় এই নাম ন? মই নাজানো। তোকতো মই পাছত চাম ৰ। হেল্ল' তানায়া, গুণ কোন হয়? মই কেনেকৈ গম পালোঁ সেইটো বাদ দে, কোন হয় সেইটো ক। প্ৰীতিৰ লগৰ ন? ঠিক আছে, মই সিহঁতৰ প্ৰেম উলিয়াই আছোঁ ৰ। ৰবি শুনাচোন, প্লিজ কৈছোঁ শুনাচোন। লোকৰ মতাক আহিবলৈ চিপকি চিপকি ফটো মাৰিবলৈ লাজ নালাগে তোৰ? কোন হয় তুমি আৰু এইবোৰ কি কৈ আছা? তুমিনো মোক ক'ত চিনি পাবা? মই আদিত্যৰ গাৰ্লফ্ৰেণ্ড হয়। সি আৰু মই 3 বছৰ ধৰি একেলগে আছোঁ। তুমি আমাৰ মাজত সোমাই আমাৰ সম্পৰ্কটো বেয়া নকৰিবা। এটা ল'ৰাক ভাল পোৱাৰ আগত তাৰ বেকগ্ৰাউণ্ডত কি আছে কি নাই চাই ল'ব লাগে বুলি তুমি নাজানা নেকি? মন গ'ল আৰু ভাল পাই দিলা। তুমি মিছা কৈ আছা। মই মিছা কৈছোঁ যদি তোমাৰ বেষ্ট ফ্ৰেণ্ডক সোধা। মই মিছা কৈছোঁ নে সঁচা কৈছোঁ? কথাবোৰ সঁচা নেকি? গুণ নেকান্দিবিচোন, গুণ নেকান্দিবিচোন, তই নেকান্দিবি গুণ। বৰ্মা, বৰ্মা। গুণ, তই কেতিয়া আহিলি? গমেই নাপাওঁ যে। খবৰ চবৰ নিদিয়াকৈ আহিলি যে। গুণ, কি হৈছে তোৰ? গায়ত্ৰী, কি হৈছে তাই কচোন? গুণ, চব গম পালোঁ তোৰ কথা, বুজিছোঁ তোৰ মনত কি চলি আছে। সেইকাৰণে কোনো সিদ্ধান্ত নজনা নেমেলাকৈ লোৱাটো উচিত নহয়। কি উচিত হয় নহয় তই মোক বুজাই থাকিব নালাগে, যা ইয়াৰ পৰা। মই ইয়াৰ পৰা যামগৈ বাৰু, কিন্তু তোক কথা এটা কৈ থৈ যাওঁ। মই সৰুৰে পৰা সাঁচি থোৱা কথাবোৰ আৰু সাঁচি নথওঁ। মই তোক ভাল পাওঁ, বহুত ভাল পাওঁ। কিন্তু তোক মই মোৰ ভাল পোৱা প্ৰকাশ কৰিব নোৱাৰিলোঁ। এতিয়া এইবোৰ কথা কোৱা সময় নহয়, কিন্তু তোক মই কৈ দিলোঁ, তই বেয়া নাপাবি। মোৰ লগত ইমানবোৰ হৈ আছে গম পোৱা পাছতো তোৰ এইবোৰ ক'ব লাজ লগা নাই? চব ল'ৰা একে কিয় থাকে? গুণ, তই মোক তাৰ নিচিনা বুলি নাভাবিবি। তই ভাবিলেও ভাবি থাক, মোৰ একো নাযায়। হ'ব দে, মই যাওঁ। গুণ, তই বহুত ডাঙৰ ভুল কৰি আছ জান। মুনৰ চকুত তোৰ কাৰণে ভাল পোৱা আমি সকলোৱে দেখোঁ, কিন্তু তই নেদেখ। মুনে তোক সৰুৰ পৰা কিমান ভাল পায়, কিমান মৰম কৰে, তই সেয়া এবাৰ বুজিবলৈ চেষ্টা নকৰ কিয়?
তই তাক যিমানে বেয়াকৈ ক'লো সি তোক বেয়াকৈ কয় গুণ মোৰ মতে আৰু আমাৰ সকলোৰে মতে মোনে তোৰ কাৰণে যোগ্য তই মোক আগতে কিয় কোৱা নাছিলি মুন ভাবিছিলোঁ তই মোৰেই আৰু বেলেগকৈ কোৱাৰ কি প্ৰয়োজন আছে কিন্তু তই লাহে লাহে বেলেগৰ হ'ব ধৰিলি সেইটো তোৰ গাত দুখ নাই কোনোবাই কাৰোবাক ভাল পোৱাটো সাধাৰণ কিন্তু সেই ভাল পোৱা পাবলৈ বৰ কঠিন তোক ইমানবোৰ অপমান কৰাৰ পাছতো তই মোক ইমান কিয় ভাল পাৱ ভাল পাবলৈ কোনো কাৰণৰ প্ৰয়োজন নাই ভাল পোৱা হৈ যায় তোক মই সৰুৰ পৰাই ভাল পাওঁ আৰু এতিয়াও ভাল পাই আছোঁ তই লাগিলে বেলেগৰে হৈ যাওক মই তোক সদায় ভাল পাই আছোঁ আৰু সদায় ভাল পাই থাকিম ইমানখিনি পাছতো তই মোক পাহৰি যাবলৈ চেষ্টা কৰা নাই চেষ্টা নকৰা নহয় বহুত চেষ্টা কৰিলোঁ তোক পাহৰিবলৈ কিন্তু নোৱাৰোঁ কি কৰোঁ ক তই আজিৰ পৰা চেষ্টা কৰিব নালাগে আৰু